নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ সংস্কৃত বিষয়ৰ পঞ্চম শ্ৰেণীৰ তৃতীয় পাঠ প্ৰভাত বৰ্ণনম পাঠটি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। তৃতীয় পাঠ প্ৰভাত বৰ্ণনম। বিকশতি কমলং বিলসতি সলিলং পৱনো বহতি সলিলম দিশি দিশি ধাৱতি নিত্যতি কুজতি খগকুলম অতিশয় লোলম শিখৰে তৰুণাং ৰবি কিৰণানাং খেলতি ৰুচি অৰুণাভা উপৰি দলনাং হিমকণিকানাং কাপি হৃদয়হৰ শোভা পচৰতি গগনে হৰিহৰ ভৱনে দুন্দুভি দমদম নাদঃ ভজ পৰমেশ্বম পথ শনিবেশং ভৱতা অনু পমমোদ। সন্ধি ভাঙি মাতিছোঁ, তোমালোকে সন্ধি ভাঙি মাতিবলৈ চেষ্টা কৰিবা। এতিয়া মই তোমালোকক এই পাঠটিৰ অসমীয়া অৰ্থ কৈ যাম, তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। প্ৰভাত বৰ্ণনম। পুৱাৰ বৰ্ণনা। বিকশতি কমল বিলসতি সলিলং পৱনো বহতি সলিলম। ইয়াৰ অসমীয়া অৰ্থ হৈছে পদুম ফুল ফুলি উঠিছে, পানী তৰংগিত হৈ চিকমিকাইছে, বতাহ ধীৰে ধীৰে বৈ আছে। দিশি দিশি ধাৱতি নিত্যতি কুজতি খগকুলম অতি শয়লোলম। ইয়াৰ অসমীয়া অৰ্থ হৈছে চাৰিওফালে চৰাইবোৰে অতি চঞ্চল হৈ উৰি ফুৰিছে, নাচিছে আৰু মিঠা সুৰেৰে কূজন কৰিছে। শিখৰে তৰুণাং ৰবি কিৰণানাং খেলতি ৰুচি অৰুণাভা। ইয়াৰ অসমীয়া অৰ্থ হৈছে গছবোৰৰ আগভাগত সূৰ্যৰ কিৰণৰ ধুনীয়া ৰঙা পোহৰ খেলি ফুৰিছে। উপৰি দলনানাং হিমকণিকানাং কাপি হৃদয়হৰ শোভা। ইয়াৰ অসমীয়া অৰ্থ হৈছে পাতবোৰৰ ওপৰত নিয়ৰ কণিকাবোৰৰ এক অপূৰ্ব হৃদয় হৰণ কৰা সৌন্দৰ্য ফুটি উঠিছে। পচৰতি গগনে হৰিহৰ ভৱনে দুন্দুভি দমদম নাদঃ। ইয়াৰ অসমীয়া অৰ্থ হৈছে বিয়পি পৰিছে আকাশত ভগৱান বিষ্ণু আৰু শিৱৰ মন্দিৰত দুন্দুভিৰ গভীৰ ধ্বনি। ভজ পৰমেশ্বং পথ শনিবেশং ভৱতা অনু পমমোদ। ইয়াৰ অসমীয়া অৰ্থ হৈছে ঈশ্বৰক আৰাধনা কৰা, মনোযোগেৰে নিজৰ পাঠ পঢ়া, ইয়াৰ দ্বাৰা অতুলনীয় আনন্দ লাভ হ'ব। তোমালোকে নিশ্চয় এই পাঠটিৰ অসমীয়া অৰ্থ বুজি পালা। তোমালোকৰ সহায়ক হোৱাকৈ এই পাঠটিৰ অসমীয়া অৰ্থ আৰু প্ৰশ্ন উত্তৰসমূহ মই লিখি দিছোঁ, তোমালোকে ভালদৰে চাই লিখি ল'বা। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।